নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম জনা, মোৰ চেনেল কামৰূপ এডুকেশ্যন এলিলৈ পুনৰ স্বাগতম। চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি কিবা উপকাৰ হৈছে বুলি ভাবে তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব। ভিডিঅ'সমূহ আপুনি প্ৰথমেই পাবৰ বাবে বেল আইকনটোত ক্লিক কৰি থ'ব। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ দ্বিতীয় শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা 2021ৰ মাতৃভাষা পেপাৰখন। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতে সুধি আছে যে ষষ্ঠ শ্ৰেণীৰ সকলোখিনি পেপাৰ পাম নে নেপাম। আপোনালোকে নিশ্চিন্ত থাকক, ষষ্ঠ শ্ৰেণীৰ সকলোখিনি পেপাৰ পাই যাব বছৰেকীয়া পৰীক্ষাৰ। ভিডিঅ'সমূহ আপুনি প্ৰথমেই পাবৰ বাবে বেল আইকনটোত ক্লিক কৰি থ'ব। সকলো শ্ৰেণীৰ প্ৰশ্ন কাকতবিলাক পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি কিবা উপকাৰ হৈছে বুলি ভাবে নিশ্চয় এটা লাইক কৰিব।